য'তেই আঁচনি ততেই যেন দুৰ্নীতি দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত গলন্দি গাঁও পঞ্চায়ত পঞ্চায়তৰ প্ৰায়ভাগ ৱাৰ্ডে হৈছে ধন আত্মসাৎ কৰাৰ ন ফন্দি অভিযোগ মতে পঞ্চায়তৰ ২ নং গলন্দি গাঁৱত এমজি এনৰেগাৰ অধীনত ২০২০-২১ বৰ্ষত ৱাজেদ আলীৰ ঘৰৰ পৰা আজমত আলীৰ ঘৰ হৈ নুৰুল কেৰাণীৰ ঘৰলৈ যোৱা পথটোত আবণ্টন দিছিল মুঠ ৭,৯৭,৭৪৩ টকা কিন্তু অধিক মুনাফা আদায়ৰ বাবে পথছোৱাত অলপকৈ মাটি ছটিয়াই সমুদায় ধন আত্মসাৎ কৰাৰ ফান পাতিছে ঠিকাদাৰ ৰূপী গাঁওখনৰ ৱাৰ্ড মেম্বাৰ জয়গুণ নেচাৰ স্বামী সেকান্দাৰ আলীয়ে প্লেন আৰু এষ্টিমেটৰ জোখক ভেঙুচালি কৰি অনুমোদিত ধনৰ পৰা বৰ্তমানলৈ প্ৰায় ৬ লাখ টকা পঞ্চায়তৰ এই মনিৰা বেগমে কেনেকৈ মুকলাই নিলে হেয়া হৈছে আটাইতকৈ ৰহস্যজনক বিষয় এমবি অনুযায়ী মুকলাই দিয়া সম্পূৰ্ণ ধন প্লেন আৰু এষ্টিমেট মৰ্মে দিয়া হৈছে বুলি এই মনিৰা বেগমে স্বাক্ষৰ কৰিছে যদিও তাৰ উলুটা ছবি ক্ষেত্ৰ অধ্যয়ন কৰি পোৱা গৈছে চৰকাৰী ধন আত্মসাতত ঠিকাদাৰ ৰূপী ৱাৰ্ড মেম্বাৰে অকল জড়িত নে একাংশ চৰকাৰী বিষয়া আৰু কৰ্মচাৰী সহযোগত দপদপাই আছে ৱাৰ্ড মেম্বাৰসকল সেই প্ৰশ্নই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে যিখিনি আমাৰ এষ্টিমেট পঞ্চায়তৰ এষ্টিমেট সেইখিনি মতে হোৱা নাই আৰু সেইখিনি হ'ব লাগে সেইকাৰণে সিহঁতে যেতিয়া মাটি পেলাইছে তেতিয়া মই ভালদৰে কৈছোঁ যে ৰাস্তাটো আমাৰ পইচা পাতি নালাগে আমি কাৰোকো পইচা পাতি খাব নিদিওঁ আমাৰ পাব্লিকৰ পইচা আমি পাব্লিকেহে ৰাস্তাটো পাব লাগে মই কেইদিনমান মই নিজে কমপ্লেইন কৰিছোঁ এই আপোনাৰ সেকান্দাৰ আলী আৰু আবুল কালাম আজাদ ৰাস্তাৰ ঠিকাদাৰ তাক মই কিমান দিন কৈছোঁ কোৱাৰ পিছত সি কৈছে ৰাস্তাটো ভাল হ'ব তহঁতে হুলস্থুল নকৰিবি দলগাঁৱৰ পৰা জসমত আলী ৰিপৰ্টাৰ অসম